কামৰূপ জিলাৰ বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত আজিও এটি পৰিয়ালৰ 3জন লোকৰ দেহত ধৰা পৰিল কোভিড-19 ছয়গাঁৱৰ চান্দ মাহমুদ আলী আফৰোজা বেগম আৰু ৰানু বেগম আজি কৰোনা পৰীক্ষা কৰিবলৈ বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত আহে ৰেপিড এজি টেষ্টত 3জনৰ দেহত ধৰা পৰে কোভিড 3জনকে চিকিৎসা বিভাগে মিৰ্জাস্থিত পতঞ্জলি কোভিড হস্পিটাললৈ প্ৰেৰণ কৰে News Desk Report, News 31 Home.